Hi guys, my YouTube channel বাদ দিয়ক চেনেলটোৰ নামটো নকওঁ কিমান কৈ থাকিম আৰু বজালিয়ান দিগন্ত যে নহওক মই যিটো উদ্দেশ্য লৈ আপোনালোকৰ মাজত আজি মানে আইছোঁ মানে যিখিনি বস্তু আপোনালোকক দেখাম বুলি পাইছোঁ আপোনালোকে নিশ্চয় পিছফালে চাই আপোনালোকে নিশ্চয় গম পাইছে আজি বজালিত তাৰমানে কেনেকুৱা আপোনাৰ বানপানীৰ তাণ্ডৱ সেইখিনি বস্তু আপোনালোকক মই দেখাম বজালি কিছু জাগাত যেখিনি পাৰোঁ আপোনালোকক দেখাই যাওঁ আপোনালোকে চাওক আৰু মোৰ পিছফালৰ বেকগ্ৰাউণ্ডত আপোনালোকে দেখা পাইছে পিছত পানীৰ কেনেকুৱা মানে বৰলুইতৰ নিচিনা মানে ব্ৰহ্মপুত্ৰৰ নিচিনা হৈ আছে চব পিনে আপোনালোকে জহাই চাহে চব চাইডেই মানে তেনেকুৱাই পানীৰ পৰিস্থিতি তেনেহ'লে বোলক মই ভিডিঅ'টো বেছি মানে দেৰি নকৰোঁ মানে অতি সোনকালে মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বোলক মোৰ লগত একেলগে বানপানী এতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইবটো কৰক বজালিয়ান দিগন্তটো আৰু পেজতো আহক ফেচবুক পেজত তাতো লগ পাম তেতিয়াহ'লে কি ক'ম আৰু সেইখিনি কৰি দিব আৰু নিজৰ বুলি ভাবি আৰু গাইজ এইখন হৈছে মোৰ গাঁও আৰু গাঁৱৰ এই যিবিলাক আপোনালোকে পানী দেখিছে এইবিলাক বৰষুণৰ অকল বৰষুণৰে পানী নহয় এইবিলাক হৈছে কালদিয়া নদীৰ মানে যিটো তাণ্ডৱ সেই তাণ্ডৱৰ তাৰে কালৰূপ এইটো আৰু এই গাঁৱৰ ভিতৰত আমাৰ এনেকৈ বহুতখন গাঁও এনেকৈ পানীৰ তলত ডুবি আছে আৰু এইটো গোসাঁইঘৰ আমাৰ গোসাঁইঘৰটোৰ ভিতৰত একদম চাব নোৱাৰি তাৰমানে কণ্ডিশ্যন একদম বয়া পানী সোমাই গৈছে একদম আৰু উপায় নাই আৰু কি কৰিব মানে চব জেগাতে এনেকুৱা হৈ আছে একদম আপোনালোকে চাওক এইবিলাক জেগা একদম পানীৰ তলত সোমাই আছে একদম আৰু উপায় নাই আৰু একদম চব শেষ হৈ গৈছে একদম চাই যাওঁ দেখিছেনে একদম কেনেকুৱা একদম ডাঙৰ নদীৰ নিচিনা হৈছে আমাৰ বজালিৰ মানে কিছু অংশ আপোনালোকক দেখাই আছোঁ মানে কিছুমান গাঁও মানে মোৰ ওচৰৰ গাঁৱে বজালিত আৰু পানীগিলাখনৰ কেনেকুৱা তাণ্ডৱ বানপানীত আপোনালোকে নিশ্চয় দেখা পাই আছে এই পথাৰ আৰু ডাঙৰ ফিচাৰী মানে পানীৰ তলত চব সোমাই গৈছে একদম মাছ যিমান আছে চবখিনি ওলাই গৈছে আৰু বাকীখিনি আপোনালোকক দেখাই আছোঁ এই আগত চাওক ৰাস্তাটো পাৰ হৈ গৈছে পানীৰে দেখাই আছোঁ আপোনালোক চাই যাওক আৰু এওঁলোকে মানে মাছ মাৰি আছে বহুত মাছ পাইছে ইয়াতে ফিচাৰীৰ মাছ অকল ফিচাৰীৰ মাছ ৰাইজৰ বহুত লছ হৈ গৈছে ফিচাৰীৰ মাছ তাৰমানে বহুত মানে শেষ একদম আৰু উপায় নাই কিছুদিন আগতে বতাহে ধ্বংস কৰিছিল আজি পানী তাণ্ডৱ কৰিছে কি ক'ব উপায় নাই এতিয়া তাৰমানে আমি পানীৰ ওপৰেদি তাৰমানে খোজকাঢ়ি আহি আছোঁ এই দেখাই আছোঁ এইবিলাক দেখিছে না একদম পূৰা পানী আৰু বহুত মাছ ফিচাৰীৰ মাছ চব ফিচাৰীৰ মাছ আৰু বহুতৰ মানুহৰ তাৰমানে ঘৰৰ ভিতৰত একদম পানী চবখিনি আছিল ইয়াতে বহুত কম আছিল না তাৰমানে ৰাতিপুৱাৰ ভাগত পানী কম আছিল আৰু এতিয়া তাৰমানে পানীটো তাৰমানে বাঢ়ি আছে কমি যোৱা নাই বাঢ়ি আছে আৰু এইবিলাক মানে মানুহৰ ভুলৰ কাৰণে বানপানীৰ সৃষ্টি বুলি ক'ব পাৰি কাৰণ যিবিলাক মানে পানী যোৱা নালা নৰ্দমা দলং মানে যিমানখিনি আছে চব মানুহে তাৰমানে ঘৰ বান্ধি তাৰমানে চব পানী যাওঁ ৰাস্তা বন্ধ কৰি দিছে আৰু সেই ফলতে মানে পানীগিলাখান হৈছে আৰু পানীগিলাখান মানে কাটি যাব পৰা নাই আৰু সেই কাৰণে বহুত টাইমক লৈ পানীবিলাক থাকি যায় আৰু তাৰ ফলত আজি মানুহৰ এই দশা এইটো আৰু বেলেগ কৈ লাভ নাই মানুহৰ নিজৰ দোষৰ কাৰণে এইবিলাক হৈ আছে আৰু এইফালৰ দৃশ্যখিনি চাওক আপোনালোকে এইটো মই এতিয়া য'ত থিয়া দি আছোঁ এইখিনি মানে এইটো এটা ৰাস্তা এটা আৰু এইটো ঘৰ চাওক আৰু এইখন হৈছে শ্মশান আৰু শ্মশানখন মানে ৰাস্তাটোৰ ওচৰতে কিন্তু শ্মশানৰ মই যোনখন স্কুলত পঢ়িছিলোঁ আৰু যোনখন স্কুলৰ পৰা মই মেট্ৰিক পাছ কৰিছিলোঁ সেইখন স্কুলৰ অৱস্থা দেখাই দিওঁ আপোনালোকক এইখন হৈছে স্কুল আৰু পানীত তাৰমানে একদম পানীৰ তলত আৰু আজি ৰাতি যদি পূৰা বৰষুণ আহে তেতিয়াতো আৰু অৱস্থা বেলেগ হৈ যাব আৰু এয়া ৰাস্তাৰ ওপৰত সুদা পানী চাওক আপোনালোকে লাষ্টকলৈকে চাব দেখা পাব চব যিমানখিনি জেগা চাই চব পানী আপোনালোকে দেখা পাব আৰু এয়া আমাৰ স্কুল শিঙাগড় হাইস্কুল ME স্কুল এইবিলাক চব চাই যাওক আৰু এইখন স্কুলতে মই হাইস্কুল পঢ়িছিলোঁ হাইস্কুল পাছ কৰিছিলোঁ এইখন স্কুলৰ পৰা আৰু স্কুলৰ ভিতৰত পানী সোমোৱা নাই কিন্তু ৰাতিৰ ভিতৰত একদম সোমাই যাব পানী আৰু পানীবিলাক গৈছেনে কিমান একদম একদম পূৰা ভাহি আহিছে আপোনালোক দেখিছেনে একদম ভয়ানক ৰূপ ধৰিছে একদম পানীয়ে কালৰূপ আৰু কি ক'ম আৰু পানীকটো কোনো বাধা দি ৰাখিব নোৱাৰে না পানী আহিলে চাওক মই বৰ্তমান ৰাস্তাৰ ওপৰত থিয়া দি আছোঁ ৰাস্তাৰ ওপৰত কিন্তু মানে ৰাস্তাৰ ওপৰত থকা যেন নালাগে মানে বহুত মানে পানীৰ মাজত মানে নদীৰ মাজত থকা যেন লাগে মানে বুঢ়া লুইতৰ মানে ব্ৰহ্মপুত্ৰৰ মাজত মই থিয়া দি আছোঁ চাওক চব পিনে পানীয়ে দেখিছেনে চব পিনে পানী আৰু মেটকা বঢ়িয়া পানী খচি ভালো লাগে এক হিচাপেদি
কিন্তু কিছুমানৰ কাৰণে বঢ়িয়া দিয়কচোন, মানে আমাৰ কাৰণেও বঢ়িয়া, ঘৰৰ ভিতৰত পানী সোমাই যায় বেছিকৈ পানী হ'লে। বাকী আৰু এই মেটকা ভাহি আহিছে চব, মেটকা মানে এই বতৰটো চব ভাহি আহিব। মোৰ ছাতাটো ভাহি গ'ল, ছাতাটো ফেলে দিলে একবাৰ ভাহে না নাভাহে চালোঁ। আৰু গাইজ গৰু ছাগলীৰ কেনেকুৱা দশা হৈছে বানপানীৰ সময়ত, মানুহৰতো বাদ দিয়ক, গৰু ছাগলীৰ মানে কেনেকুৱা দশা হৈছে আপোনালোকে নিশ্চয় গম পাইছে, আপোনালোকৰো নিশ্চয় গৰু ছাগলী আছে। আৰু গাইজ এইজন মোৰ ছোৱালী, আপোনালোকেতো চিনি পায়ে, পানী চাব আহে বোলে, সেইকাৰণে পানী চাব লৈ আহিলোঁ। আৰু আপোনালোকেও মানে সৰু ল'ৰা ছোৱালী আনিলে হাতত ধৰি ৰাখিব, মানে বহুত বৰষুণ আহিছে এইবাৰে, আৰু এইবাৰে তাৰমানে মই চুকুক লৈ আহিছোঁ, চুকু আহিছে পানী খচপা আহে বোলে। এই ইফালে এই মোৰ ছোৱালী মানে পানী খচপা আহে বোলে, সেইকাৰণে দটাই আহিছোঁ এইবাৰে, পানী খচপা আহিছোঁ, চুকুক লৈ আহিছোঁ এইবাৰে। খাই যাওক এই বাগে চাইছোঁ, এই পানী খচি কেনে লাগছে তোমাৰ, ভাল লাগছি না? ভাল লাগছি? সুদা পানী কচোন, পানী কিমান হৈছে? বহুত। আৰু কওক আপোনালোকে ভালকৈ থাকিব, পানীৰ বতৰ সেনেকৈ কওক, বানপানীত ভালকৈ থাকিব কওক, নহ'লে ভাহি যাব, কওক ভালকৈ কওক। আৰু গাইজ এইটো কোনো নদী নহয় দেই, এইটো পথাৰ এখন, পথাৰ, কোনো নদী নহয়, কিন্তু পথাৰৰ ৰূপ দেখছে আপোনালোকে, একদম কেনে একদম নদীৰ নিচিনা হৈ গৈছে না। আৰু মই এতিয়া আহি আছোঁ আমাৰ গাঁৱৰ বাহিৰত, মানে বেলেগ জেগাত যাম, আৰু বাহিৰত পানীৰ পৰিস্থিতি কেনেহেন সেইখিনি আপোনালোকক দেখাই দিওঁ। দেখিছে মানে চব ফালেই মানে পানী, মানে পানী নোহোৱা জেগা নাই, তাৰমানে চব জেগাতেই পানী, আপোনালোকে য'ত চাই ত'তেই পানীৰ ঢৌ। আৰু মাছ মৰা মানুহ সোধা, আৰু বহুতে মাছ মাৰিও আছে, আৰু মাছত বাহিৰে বেলেগ ঠাণ্ডা নাই, কেৱল তাৰমানে মাছ পিছে বেছিভাগ মাছ মানে পানীত ধৰি মাৰা নাই, মাছ। আৰু গাইজ আপোনালোক পানী দেখাম বুলি আহিছোঁ যেতিয়া চব জেগাতে দেখাই দিওঁ পানীবিলাক ক'ত কেনেকুৱা পানী। এতিয়া মই নিতানন্দ ছাইডত আহিছোঁ, এতিয়া কালদিয়াৰ বহুত তাণ্ডৱ হৈছে, আৰু এতিয়া কালদিয়াৰ পানী দেখাম। ছাতা ভাহি গৈছি, বঢ়িয়া, চাব চাই এওঁলোকৰ বোলে ছাতা ভাহি গৈছে, পানী চাউল ইমানে কোব তাৰমানে এওঁলোকৰে, মানে মহিলাসকলে বুঢ়া ইটাটোৰ বেছি, বুঢ়া ইটাৰ কোবটো বেছি না পানী চাউল। এইও মাজুলী হে মনবোৰত ডুবিয়ে থাকে। মানে বজালিখান তাৰমানে মাজুলী হে নহয়, মাজুলীতো এনে নাই আমাৰ এতিয়া যেনেহেন পানীৰ কোব হয় না নহয়, চাওক পানীয়ে মানে উদা, হঠাৎ পানী নাই। গাইজ বহুত মানে তাৰমানে পানী গুচি মানে খুব ভাল পায়, আনন্দ পাইছে, কাৰণ নিজৰ ঘৰটো ডুবা নাই না, আৰু নিজৰ ঘৰটো ডুবলি তেতিয়া তাৰমানে ভাল পালা হয়। আৰু গাইজ এইটো হৈছে কালদিয়া নদী, আৰু আমি য'ত থিয়া দি আছোঁ এইটো হৈছে ৰাস্তা, আৰু এইটো কাষেৰে কালদিয়া, মানে কোনো মথাৰি চথাৰি নাই, কোনো ছেফটি নাই এনেকৈ। আৰু দলংখন দেখা পাইছেনে কিমান অভাৰ ৰিক্সত মানুহবিলাক পাৰ হৈ আছে, কোন মুহূৰ্তত ভাঙি যায় মানে হিচাপ নাই। আৰু মানুহবিলাককতো আৰু ক'বই নালাগে, পানী বুলি ক'লে পাগল হৈ যায়, মানে খচা পানীৰ চটকাৰ উৎপাত বেছি, তাৰমানে বিশেষকৈ মহিলাখিনি। পাইছোঁ মানে কালদিয়া এইটো নদী, আপোনালোকে দেখছি কেনেহেন পৰিস্থিতি, আৰু মানুহবিলাকতো দেখাই পাইছে ৰাস্তা ঘাটে পুৰা একদম মানুহ, পানী চোৱা মানুহ চাওক। আৰু গাইজ আমি আহি নিতানন্দ চুক পালোঁ, মানে নিতানন্দ টাউন। আপোনালোকে শুনছে নিতানন্দত লক্ষী পূজা বহুত ডাঙৰ হয়, সেইখন টাউন এইখনেই। এতিয়া বাইকেৰে আহি নিতানন্দ চুক পালোঁ, এইখনেই আৰু বৰ্তমান নিতানন্দ পালোঁ। আৰু নিতানন্দৰ মানে টাউনৰ পৰিস্থিতি আপোনালোকে চাই যাওক, দেখা পাব কেনেকুৱা। নিতানন্দ চুক মানে টাউন, চুক সৰু সুৰা টাউন নিতানন্দ। আৰু নিতানন্দৰ চুকটো অৱস্থা চাওক, মানে চিনি নাপায় কোনফালে খাল, মানে ভৰি গমেই নাপায়, পানী পাণ খালোঁ। তাৰমানে আমি এতিয়া নিতানন্দ চুকত এটা পাণ খাই ল'লোঁ পানী চাব আহি, আৰু দুটাই পাণ খালোঁ। আমি বেলেগ বস্তু নাখাওঁ না, সেইকাৰণে পানী চাই বোলে পানী খাই কি গাড়ী চলাব লাগে, গাড়ী চলাবলৈ ইণ্টাৰেষ্ট বেলেগ। বাইকটো মোৰ খতৰনাক বাইক, আৰু পানী চাব আহি অলপ পাণ খাই ভাল লাগে, কিন্তু পাণটো বহুত ডাঙৰ। আৰু এইখন নিতানন্দৰ দোকান, এখনত পাণ খাব আহিলে নিতানন্দ চুকত বহুত।
উঠি আছে মইনা আহোম এইদাৰে মানে বানপানীত চেল্ফি উঠি ভাল লাগে নেকি হয় না মজাই বেলেগ। মানে পাছত দেখি পানী আগত দেখি চেল্ফি উঠাতে কিছুমানে বাগৰিয়ে যায় গমেই নাপায় এনেহেন চেল্ফিটো বহুত ধুনীয়া বহুত ভাল লাগছে কিন্তু পাণটো তাৰমানে 20 টকাকৈ লৈছে তাৰমানে জমজমে গৈছে টেষ্ট আছে পাণটো 20 টকা এটা পাণত ধেমালি হা পইচা দে ধেমালি এটা পাণত 20 টকা বানপানী হোৱাৰ কাৰণে লৈছে বানপানী হোৱাৰ কাৰণে বানপানীৰ কাৰণে আৰু বানপানী যোৱাৰ পাছত তাৰমানে এনেহেন দাম হ'ব বস্তু তাৰমানে জুইৰ সমান দাম হ'ব আপোনালোকক মই দেখাম নেক্সট ব্লগত দেখি যাম মানে বস্তুৰ দামবিলাক কেনেহেন বানপানী শেষ হোৱাৰ পাছত যেতিয়া বানপানী যাব মানুহ এখনত ধৰি ৰাস্তাত গাড়ী চলাব লগা হৈছে গাড়ী এতিয়া মানুহে মানুহ চব পানী খচাৰ উৎপাত আপোনালোকে বানপানী চাব যায় সকলোৱে চাব যায় আৰু বানপানী চাই ভাল পায় বহুত আৰু বানপানী য'ত মানে ধাৰণি থাকে মানে ধাৰণি বৈ থাকে তাতে চেল্ফি টেল্ফি উঠাৰ সেইগিলাখন চেল্ফি উঠাটো ভাল কথা নহয় পানীৰ মাজে মাজে দেখছি না পূৰা চব আহে পানীয়ে পানী চাইডক লগি নেদবি মাজেদি যাই থাক বিৰাট পানী আৰু গাইছ আপোনালোকে সাঁতুৰিব জানে নে নাজানে সাঁতুৰিব নাজানিলে কিন্তু বানপানী চাব নাযাব কাৰণ বানপানী সাঁতুৰিব নাজানিলে বিপদ নিজৰ আৰু ইমান ধাৰত আপোনালোকে সাঁতুৰি একো লাভ নাই সাঁতুৰি থাকিলেও মানে পানীৰ তলতে লৈ যাব দেখছে না কিমান পানীয়ে পানী আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক আপোনালোকে একদম মানে ভালদৰে পানীৰ ওচৰত যাব নিদিব কাকোকে একদম নহ'লে গ'লে বহুত বিপদ আৰু পানী আৰু কিমান চাব পানী আৰু মানে ইয়াত দেখাইতো আছোৱে যিমানখিনি পাৰোঁ একদম মানুহৰ ঘৰৰ ভিতৰত সোমাই গৈছে আপোনালোকৰ মানে নিশ্চয় আপোনালোকৰো ঘৰৰ ভিতৰত সোমাই গৈছে কিন্তু আমাৰ ইয়াতে মানে সকলো মানুহৰে ঘৰৰ ভিতৰতে তাৰমানে পানীয়ে পানী একদম আৰু জাগা নাই তাৰমানে দেখিছেনে চব পানী দেখালোঁ এতিয়া মই এটা টচ কিনিব যাম দোকানত আৰু টচটো কিনিম কি কাৰণে ৰাতি তাৰমানে মাছ ধৰিব লাগিব মাছ কাটব যাব লাগিব মোৰ এটা টচ আছে পুৰণ টচ মানে সেইটো সেই নলয় চাৰ্জ নলয় সেইকাৰণে এতিয়া এটা বেলেগ টচ কিনি আনিম ব্লক চলো আৰু গাইছ এইখন হৈছে মোৰ 70 টকা খিলাৰী বাইক এইখন গোটেই হ'লেও যায় কথা নাই আৰু গাইছ আজিৰ ব্লগটো এইখিনিয়ে আছিল বানপানীৰ ব্লগটো আপোনালোকক যিমানখিনি পাৰোঁ দেখাই দিলোঁ আৰু এটা কথা আপোনালোকক কওঁ পানী হ'লে ভালদৰে থাকিব ঘৰৰ ভিতৰতে থাকিব বেছি ধাৰণিত নাযাব সৰু ল'ৰা ছোৱালীক ভালদৰে আপোনালোকে ৰাখক সুস্থ ৰাখক এইখিনি আৰু ভগৱানে আপোনালোকক মংগল কৰক তেতিয়াহ'লে আজিৰ ব্লগটো ইয়াতে শেষ কৰোঁ আৰু এতিয়া মই এটা টচ কিনিম আৰু টচ কিনি ৰাতি জোৰা কাটব যাম আপোনালোকেও কাটক মাছ চাছ কাটক ঘৰতে খাওক আনি তেল নহ'লেও পুৰি হ'লেও খাওক মুঠতে খাই থাকক তেতিয়াহ'লে এৰিছোঁ জয় আই অসম জয় আই অসম আৰু আমাৰ ওচৰৰে দোকান এখনৰ পৰা টচ এটা কিনি ল'লোঁ এনেকুৱা টচ সৰু টচ কম দামী টচ তথাপি চলি যাব কথা নাই এটা আছে ঘৰত ডাঙৰ টচ সেইটো অলপ ভাল কৰিব লগা হৈছে এনেকুৱা টচ আপোনালোকৰ বানপানীৰ সময়ত লাইট চাইটটো নাথাকে কাৰেণ্ট নাথাকে এনেকুৱা টচ ব্যৱহাৰ কৰক আপোনালোকক ঘৰত কিনক বেছি দাম নহয় দিয়ক দোকানত গ'লে পাব কিনি